প্ৰণতি গোহাঁইৰ কথাৰে কবিতাৰ শিৰোনাম সময়ৰ আহ্বান। সময়ৰ কুটিল আহ্বান ক্ৰমে ৰূপ সলায়, ভাৱ ভাষা কথা বাৰ্তাই সৌ দূৰৈ পাহাৰৰ বুকুত বেলিটো ডুব যায়। ৰহস্যময় মানৱ জীৱন বুৱতী নদীখনৰ দৰে নতুনত্বৰ বাট বিচাৰি গতি সলাব বিচাৰে, ফানি খুৰুকি সোমাই যায়। শান্তিৰে যাক ধুমুহা অহালৈ বাট চাই সোণোৱালী সপোনে ঢাপলি মেলি যায়। মমতাৰ আচলত সময়ৰ আহ্বান, মানৱৰ জটিল অন্তৰবোৰ যেন ধুই লৈ যায়। উদাৰতাৰ বিশাল জগতত সকলো যেন বিলীন হৈ যায়। প্ৰাণৰ শংকা ভিত্তিবিহ্বল জীৱনটোক এজাক মৃদু মলয়াৰ সুবাসেৰে যেন মষিমূৰ কৰি থৈ যায়। আলোক হোৱা প্ৰতিজনৰ হিয়াৰ ক্ৰন্দন শুনোতাও নাথাকে, অন্ধকাৰ ভৱিষ্যতত বিলীন হৈ পৰে। ধন্যবাদ।